নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ডিয়ামো টেক্সটাইল ইউটিউব চেনেলটোলৈ। আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ নতুন কালেকশ্যন। এই কালেকশ্যনবোৰ আমাৰ হ'ব ডাইটছৰ কালেকশ্যনবোৰ আনিছোঁ আজি। হয়, পিয়'ৰ ডাইটছৰ কালেকশ্যনবোৰ আনিছোঁ। লগতে আপোনালোকে চাব পাৰে এইযোৰ ধুনীয়া কালেকশ্যন হয় আমাৰ পিংক কালাৰত আছে। এখন হৈছে চাদৰখনত আপোনাৰ গল্ডেনৰ বুটা আছে ওপৰ ফালে। চাদৰৰ ওপৰ ভাগত আপোনাৰ গল্ডেন কালাৰৰ বুটা থাকিব আৰু লগতে ব্লেক কালাৰত সৰু ডিজাইনেৰে বুটা কৰা থাকিব। আৰু চাদৰৰ আঁচলটো আপোনালোকে দেখাই পাইছে, ধুনীয়াকৈ ব্লেক কালাৰত ফুলৰ ডিজাইনেৰে কাম কৰা হৈছে। লগতে মাজে আপোনাৰ গল্ডেন কালাৰতো মিনা কৰা হৈছে। এইখন বিৰাট ধুনীয়া কালাৰ হয় আৰু কাপোৰযোৰো বিৰাট ধুনীয়া লাগিছে। আপোনালোকে ল'ব পাৰে এইযোৰ কাপোৰ। এইখন চাওক মেখেলাখনতো বিৰাট ধুনীয়া ডিজাইনত কৰা আছে কাম। ব্লেকত আৰু আপোনাৰ গল্ডেনৰ ডিজাইনত কাম কৰা হৈছে। মেখেলাখনতো ওপৰ ভাগলৈ ফুলেৰে কাম কৰা হৈছে। এই ডাইট টছযোৰা যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 6,500 টকাতে। আৰু যদি আপুনি বিহুৰ ছিজনতে আমাৰ পৰা লয়, এইযোৰ চাব পাৰে আমাৰ ছেকেণ্ড কালেকশ্যন পিয়'ৰ ডাইট টছত হয়। এইযোৰ কাপোৰযোৰ বিৰাট ধুনীয়া কালাৰটো ব্লু কালাৰত আহিব। এইখন আছে চাদৰখনৰ ওপৰৰ ভাগত আপোনালোকে চাব পাৰে বিৰাট ধুনীয়াকৈ হোৱাইট কালাৰত আৰু আপোনাৰ পিংক কালাৰত, ৰাণী পিংক কালাৰত আপোনাৰ বুটা বচা হৈছে সূতাৰে। আৰু চাদৰখনৰ আঁচলখনতো আপোনাৰ বিৰাট ধুনীয়াকৈ ডিজাইন দিয়া হৈছে। মেখেলাখন চাব, মেখেলাখনতো ধুনীয়া ছেম ডিজাইনে দিয়া হৈছে। ওপৰৰ ভাগলৈকে কাম কৰা হৈছে। মেখেলাখনত ধুনীয়াকৈ ৰেড কালাৰ আৰু হোৱাইট কালাৰ বুটাৰে কাম কৰা হৈছে। মেখেলাখনৰ তলৰ ভাগতো ধুনীয়া ডিজাইন দিয়া হৈছে। এই ডাইট টছযোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এই কাপোৰযোৰ আপোনালোকে বুক কৰিব পাৰে মাত্ৰ 6,700 টকাতে। এইযোৰ থাৰ্ড নম্বৰ কালেকশ্যন আপোনালোকে চাব পাৰে। ডাইট টছৰ কাপোৰ হয়, পিয়'ৰ টছৰ কাপোৰ হয়। এইযোৰ আপোনাৰ মুগা কালাৰত আছে, ধুনীয়া লাগিছে চাদৰখন চাওক। চাদৰখনৰ ওপৰৰ ফালে ধুনীয়াকৈ আপোনাৰ গ্ৰীণ কালাৰ আৰু পিংক কালাৰৰ বুটাৰে কাম কৰা হৈছে। লগতে আপোনাৰ কপাৰ গুণাৰেও কাম কৰি দিয়া হৈছে সৰুকৈ। চাদৰখনৰ আঁচলটো ডাঙৰে কাম কৰা হৈছে। আৰু এইখন হৈছে মেখেলাখন চাওক। মেখেলাখনতো ছেম ডিজাইনত কাম কৰা হৈছে। ইয়াৰ লগতে থাকিব এটা ব্লাউজৰ পিচ। এইযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 6,800 টকাতে। ভাল লাগিলে আমাৰ ভিডিঅ'বোৰ লাইক কৰি দিব। এইযোৰ চাব পাৰে। আপোনালোকলৈ বিৰাট ধুনীয়া ডুৱেল কালাৰত লৈ আহিছোঁ। এইযোৰ আমি পিয়'ৰ ডাইট টছৰ কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে। চাওক চাদৰখনৰ ওপৰৰ ভাগত ধুনীয়াকৈ আপোনাৰ হোৱাইট কালাৰ আৰু পিংক কালাৰৰ বুটাৰে কাম কৰা হৈছে। লগতে আঁচলটোত ডাঙৰ ফুলেৰে কাম কৰা হৈছে। মেখেলাখন দেখুৱাইছোঁ। এইখন হৈছে মেখেলাখনতো ধুনীয়া ছেম ডিজাইনত আপোনাৰ ওপৰৰ ফালে সৰু বুটাৰে মানে হোৱাইট কালাৰত আৰু আপোনাৰ পিংক কালাৰত বুটা থাকিব। আৰু লগতে মেখেলাখনৰ তলৰ ছাইডেও আপোনাৰ ডাঙৰ হোৱাইট কালাৰৰ আৰু আপোনাৰ পিংক কালাৰৰ ফ্লাৱাৰ ডিজাইনৰে কাম কৰা হৈছে। এই চাদৰ মেখেলাযোৰ বিৰাট ধুনীয়া লাগিছে। আপোনালোকে যদি এই চাদৰ মেখেলাযোৰ আমাৰ পৰা ল'ব পাৰে, এই মেখেলা চাদৰযোৰ আপোনালোকে যদি আমাৰ পৰা ল'ব পাৰে, এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 7,200 টকাতে। এইযোৰ চাব পাৰে। আমি আপোনালোকৰ কাৰণে পিয়'ৰ টছৰ মেখেলা চাদৰ এযোৰ লৈ আহিছোঁ। এইযোৰ বিৰাট ধুনীয়া আপোনাৰ মুগা কালাৰত আছে। এইখন হৈছে চাদৰখনৰ ওপৰৰ ভাগত আপোনাৰ হোৱাইট গুণাৰে আপোনাৰ বুটা কৰা হৈছে। লগতে আপোনাৰ ব্লু কালাৰৰ সূতাৰে আপোনাৰ বুটা বচা হৈছে আৰু লগতে পিংক কালাৰৰো বুটা বচা হৈছে। চাদৰখনৰ আঁচলটো বিৰাট ধুনীয়া। চাদৰখনৰ আঁচলটো চাব পাৰে আপুনি। এইখন হৈছে মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনৰ ওপৰ ভাগত আপোনাৰ ধুনীয়াকৈ হোৱাইট গুণাৰে কাম কৰা হৈছে। লগতে থাকিব পিংক কালাৰ আৰু ব্লু কালাৰৰ সূতাৰে কাম কৰা থাকিব। মেখেলাখনৰ তলৰ ছাইডেও আপোনাৰ ধুনীয়া ডিজাইনেৰে কাম কৰা হ'ব। এই পিয়'ৰ টছযোৰা যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা বুক কৰিব পাৰে মাত্ৰ 6,200 টকাতে। ভিডিঅ'বোৰ ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। এইযোৰ চাব পাৰে। আমি আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া পিয়'ৰ টছৰ এযোৰ মেখেলা চাদৰ।
এই চাদৰ মেখেলাযোৰ আপোনালোকৰ হ'ব মুগা কালাৰত আৰু লগতে চাদৰখনৰ ওপৰ ভাগত ধুনীয়া গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ বুটাৰে কাম কৰা হৈছে। তলৰ ভাগত আঁচলটোত চাওক আপোনালোকে ধুনীয়া ধুনীয়া ডিজাইনেৰে কাম কৰা হৈছে। এইটোতো আপোনাৰ সেম ৰেড কালাৰ আৰু গ্ৰীণ কালাৰ থাকিব। ওপৰৰ ফালে আপোনাৰ ধুনীয়া ফ্লাৱাৰ ডিজাইনত কাম কৰা হৈছে। এইখন হৈছে মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনতো সেম আপোনাৰ ৰেড কালাৰ আৰু গ্ৰীণ কালাৰ বুটাৰে সৰু সৰু বুটাৰে ওপৰ ভাগত কাম কৰি দিয়া হৈছে আৰু তলৰ ফালতো আপোনাৰ ফ্লাৱাৰ ডিজাইনত কাম কৰা হৈছে। এই চাদৰ মেখেলাযোৰৰ লগত এটা ব্লাউজৰ পিচো থাকিব। সাইড পাৰি কথা কম নেকি? এই পিয়ৰ টচ মেখেলা চাদৰযোৰ আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এইযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ ৬,২০০ টকাতে। লগতে আপোনালোকে যদি বিহুৰ ছিজনতে লয় এইযোৰ কাপোৰ এযোৰ মেখেলা চাদৰ চাব পাৰে। বিৰাট ধুনীয়া গ্ৰে কালাৰত আছে, পিয়ৰ ডাইট টচ যোৰা আপোনালোকলৈ আগবঢ়াইছোঁ। এইখন হৈছে চাদৰখন চাব পাৰে। ধুনীয়া ওপৰৰ ফালে আপোনাৰ সৰু সৰু ৰেড কালাৰত বুটা কৰা হৈছে। মাজভাগত আপোনাৰ ধুনীয়া ফ্লাৱাৰ ডিজাইনেৰে কাম কৰা হৈছে আৰু লগতে চাদৰৰ আঁচলটো চাব পাৰে আপুনি ধুনীয়া ৰেড কালাৰ ডিজাইনেৰে কাম কৰি দিয়া হৈছে। আৰু লগতে আপোনালোকক মেখেলাখন দেখুৱাইছোঁ চাব। মেখেলাখনত ধুনীয়া গ্ৰে কালাৰত আপোনাৰ ৰেড কালাৰেৰে বুটা কৰা হৈছে। ধুনীয়া ওপৰ ভাগত ৰেড বুটা কৰা হৈছে সৰু সৰু দি আৰু তলৰ ফালে আপোনাৰ ডাঙৰ ডাঙৰ ফ্লাৱাৰৰ ডিজাইনেৰে কাম কৰা হৈছে। লগতে থাকিব এটা ব্লাউজ পিচ। আপোনালোকৰ যদি এই চাদৰ মেখেলাযোৰ ভাল লাগিছে তেনেহ'লে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ ৬,৭০০ টকাতে। এইযোৰ মেখেলা চাদৰ আপোনালোকে চাব পাৰে পিয়ৰ ডাইট টচত হয়। এইযোৰা মচুৰ কালাৰত আছে। ধুনীয়া আপোনালোকৰ এইটো ব্লু কালাৰত বুটা বচা হৈছে। ধুনীয়া গছ বুটা ডিজাইনত কাম কৰা হৈছে ওপৰৰ ফালে আৰু তলৰ ফালে আপোনাৰ ধুনীয়া ময়ূৰ ডিজাইনত কাম কৰি দিয়া হৈছে চাদৰখনৰ আঁচলটোত। মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনতো আপোনাৰ ওপৰৰ ফালে ধুনীয়া গছ বুটা ডিজাইনত কাম কৰা হৈছে। ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত আৰু তলৰ ফালে আপোনাৰ ধুনীয়া ময়ূৰ ডিজাইনত কাম কৰা হৈছে। এই পিয়ৰ ডাইট টচ যোৰা বিৰাট ধুনীয়া লাগিছে। আপোনালোকৰ ইয়াৰ লগতে এটা থাকিব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰা যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এইযোৰ মাত্ৰ ৬,৭০০ টকাতে। ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিব। এইযোৰ চাব পাৰে আপোনালোকে পিয়ৰ ডাইট টচৰ মেখেলা চাদৰযোৰ বিৰাট ধুনীয়া কালাৰ ভাইলেট কালাৰত আহিব মেখেলা চাদৰযোৰা আৰু ইমান ধুনীয়া ডিজাইন কৰা হৈছে চাওকচোন। ওপৰৰ ফালে চাদৰখনৰ ওপৰৰ ফালে চাওক আপোনালোকে বিৰাট ধুনীয়াকৈ আপোনাৰ সাগৰিকা কালাৰ আৰু লগতে হোৱাইট কালাৰ আৰু ৰেড কালাৰত ধুনীয়া সৰুকৈ মানে মাল্টি কালাৰত বুটা বচা হৈছে। আপোনাৰ মাজভাগত আপোনাৰ ধুনীয়াকৈ গছ বুটা ডিজাইনেৰে কাম কৰা হৈছে আৰু হোৱাইট কালাৰটো গুণাৰে কাম কৰা হৈছে। এইখন হৈছে মেখেলাখনতো সেম আপোনালোকৰ গছ বুটা ডিজাইনত কাম কৰা থাকিব। তলৰ ফালেও আপোনালোকৰ ধুনীয়া ডিজাইন দিয়া থাকিব আৰু চাদৰখনৰ লগতে থাকিব আপোনালোকৰ এটা ব্লাউজৰ পিচ। আপোনালোকৰ যদি এইযোৰ মেখেলা চাদৰ ভাল লাগিছে তেনেহ'লে এইযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ ৭,৫০০ টকাতে। লগত আপোনালোকে সোনকালে যোগাযোগ কৰক। স্ক্ৰীণত দিয়া নম্বৰটোত সোনকালে যোগাযোগ কৰি লওক। এইযোৰ হৈছে আমাৰ আজিৰ কালেকশ্যনৰ লাষ্ট কালেকশ্যন। আপোনালোকে চাব পাৰে এইযোৰ পিয়ৰ ডাইট টচৰ মেখেলা চাদৰযোৰ বিৰাট ধুনীয়া ব্লু কালাৰত আছে। মেখেলাখনৰ ওপৰ ভাগত আপোনালোকৰ ধুনীয়া পিংক কালাৰত আৰু ব্লেক কালাৰত বুটা বচা হৈছে। ধুনীয়া পিংক কালাৰ আৰু ব্লেক কালাৰত বুটা বচা হৈছে। চাদৰখনৰ আঁচলটো চাব পাৰে। আঁচলটোতো ধুনীয়া ব্লেক কালাৰ আৰু পিংক কালাৰত ডিজাইন দি কাম কৰা হৈছে। মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনত চাব পাৰে মেখেলাখনতো ধুনীয়া ডিজাইন দিয়া হৈছে। ব্লেক কালাৰ পিংক কালাৰত ধুনীয়া আৰু মেখেলাখনৰ লগতে থাকিব ধুনীয়াকৈ 6টা ছাইড পাৰি আৰু লগতে থাকিব এটা ব্লাউজৰ পিচ। এই চাদৰ মেখেলাযোৰা বিৰাট ধুনীয়া আহল বহল আৰু গৰমত পিন্ধিবৰ কাৰণে যথেষ্ট ধুনীয়া হ'ব। এই পিয়ৰ ডাইট টচ যোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ ৬,৬০০ টকাতে।
আজি আমাৰ বিশেষ কালেকশ্যন আজি আমি গোটেইখিনি আপোনালোকক পিয়ৰ টছৰ কাপোৰে দেখুৱালোঁ টছ কাপোৰ আৰু ডাইট টছ কাপোৰে দেখুৱাইছোঁ আপোনালোকৰ যদি এই কাপোৰখিনি ভাল লাগিছে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে আপোনালোকে আৰু বিহুৰ স্পেচিয়েল আপোনালোকে যদি এতিয়াই অৰ্ডাৰ কৰে তেনেহ'লে আপোনালোকে আমাৰ পৰা ৰেডিয়েটৰ ফ্ৰী পাব আজিৰ কাৰণে ইমানখিনিতে সামৰিব লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জনালোঁ